নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। আমাৰ মহাবিদ্যালয়ত আজি তিথি উদযাপন কৰা হ'ব। তাৰে বাবে মই যাবলৈ ওলাইছোঁ। মই ঘৰৰ পৰা কলেজলৈ ই-ৰিক্সাতে গ'লোঁ। কলেজ আহি পাই আমি সকলোবোৰ আয়োজন কৰি আছোঁ। ভকতসকল আহি পাবই, সেইবাবে সোনকালে আমি লগৰ কেইজনী আমি গোটেইখিনিয়ে মিলি আয়োজন কৰি আছোঁ। বস্তুবোৰ ধোৱা মেলা কৰি আছোঁ, ফল মূলবোৰ ধোৱা মেলা কৰি আছিলোঁ। এয়া আমাৰ মহাবিদ্যালয়। ৰাতিপুৱা 8 বাজিতে আমি আহিলোঁ। সকলোবোৰ আয়োজন কৰি আছোঁ। ব্যস্ততাৰ মাজতো ভিডিঅ' কৰি থৈছিলোঁ অকণমান। ভিডিঅ' কৰি থাকোঁতে অকণমান ব্যস্ততাৰ মাজতে কৰি থলোঁ আৰু ভিডিঅ'। আৰু এয়া ফটো উঠি থলোঁ দুখনমান কামৰ ব্যস্ততাৰ মাজতেই। আৰু যিটো কোঠাত পতা হ'ব, কোঠাটোলৈ গৈ আছোঁ দেখুৱাবলৈ। আয়োজন কৰি থকা হৈছে, যা যোগাৰ চলাই আছে। এয়া বেনাৰ লগোৱা হ'ল। এইটো কোঠাতে পতা হ'ব, আহল বহল কোঠা যিহেতু। আৰু এয়া সকলোবোৰ পাৰি থোৱা আছে, ঠিক ঠাক কৰিবলৈ আছে, সকলো কৰি আছে। এয়া মোৰ লগৰ বান্ধৱী কেইজনীও আহিলে। এয়া আমি ফটো উঠিলোঁ। আৰু এয়া আমাৰ মেম, বিভিন্ন বিভাগৰ মেম আৰু ছাত্ৰীসকলো আছে লগতে, আৰু ভকতসকলো আহি নাম শেষ হ'ব হ'ল। প্ৰসাদ খোৱা সময়খিনিত ভিডিঅ' কৰা নহ'ল, লৰালৰি হোৱাৰ বাবে। তাৰপিছত মই আৰু মোৰ বান্ধৱীজনী এইদৰে ফটো উঠিছিলোঁ। শেষ হ'ব হ'ল, সকলো গ'ল। এয়া কলেজ খালী, আমিও যাবলৈ ওলাইছোঁ ঘৰলৈ।
সকলো আজৰি হৈ ঘৰলৈ যাবলৈ ওলাইছোঁ। এয়া যাবলৈ ওলালোঁ। এয়া আমাৰ অসমীয়া বিভাগৰ HOD মেম। আমি ঘৰলৈ যোৱা সময়তে ফটো একপি উঠিলোঁ। এয়া যাবলৈ ওলাইছোঁ। ব্যস্ততাৰ মাজতো যিমানখিনি পাৰোঁ ভিডিঅ' কৰি থলোঁ। ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। ধন্যবাদ।